Good morning viewers. আজি 12 জানুৱাৰী আজি প্ৰথমটো কোৱেশ্চন হৈছে হেওতেকৈ ময়ূৰ আৰু হাম্পি চহৰসমূহ স্বদেশ দৰ্শন 2.0 আঁচনিত তালিকাভুক্ত কৰা হৈছে আৰু এই স্থানসমূহ কোনখন ৰাজ্যত অৱস্থিত 1 নম্বৰ তামিলনাডু বি নম্বৰ কৰ্ণাটকা চি নম্বৰ কেৰালা ডি নম্বৰ উৰিষ্যা টাইম স্টাৰ্ট উত্তৰটো হৈছে বি কৰ্ণাটকা দ্বিতীয়টো কোৱেশ্চন হৈছে কোনে হেওতেকৈ মণিপুৰৰ মাৰ্জিং প'ল কমপ্লেক্সত প'ল খেলুৱৈগৰাকীক 120 ফুট উচ্চতাৰ মূৰ্তি উদ্বোধন কৰিছে এ লাগ গানেশন বি এন বীৰেন সিং চি অমৃত শাহ ডি ৰাজনাথ সিং টাইম স্টাৰ্ট উত্তৰটো হৈছে চি অমৃত শাহ ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে কোনটো ৰাজ্যই গ্লোবেল চিটি কেম্পেইন আৰম্ভ কৰিছে এ বিহাৰ বি গুজৰাট চি ৰাজস্থান ডি উত্তৰ প্ৰদেশ টাইম স্টাৰ্ট উত্তৰটো হৈছে ডি উত্তৰ প্ৰদেশ ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে শেহতীয়াকৈ ছত্তীশগড়ৰ ৰায়পুৰত উদযাপন কৰা পৰম্পৰাগত চেৰচেৰা উৎসৱ কোনটো বিষয়ৰ সৈতে জড়িত এ নম্বৰ গিভেনিং এণ্ড ৰিচিভিং ডনেশ্যন বি কন্যা পূজন চি পেপল পূজন ডি নাগ পূজন টাইম স্টাৰ্ট উত্তৰটো হৈছে এ গিভেনিং এণ্ড ৰিচিভিং ডনেশ্যন ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে কোনখন ৰাজ্যই শেহতীয়াকৈ বিদ্যালয় পৰ্যায়ত সামাজিক আৰু আৱেগিক শিক্ষা প্ৰদানৰ বাবে হৰ্ষ আঁচনি আৰম্ভ কৰিছে এ আসাম বি ত্ৰিপুৰা চি ছিকিম ডি উৰিষ্যা টাইম স্টাৰ্ট উত্তৰটো হৈছে বি ত্ৰিপুৰা ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে কোনটো মন্ত্ৰালয়ে 10 পৰা 16 জানুৱাৰীলৈ ষ্টাৰ্টআপ ইণ্ডিয়া ইনোভেশ্যন সপ্তাহ 2023 আয়োজন কৰে এ নম্বৰ মিনিষ্ট্ৰী অফ ফাইনেন্স মিনিষ্ট্ৰী অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী মিনিষ্ট্ৰী অফ কমিউনিকেশ্যন এণ্ড IT মিনিষ্ট্ৰী অফ ডিফেন্স টাইম স্টাৰ্ট উত্তৰটো হৈছে বি মিনিষ্ট্ৰী অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে শেহতীয়াকৈ অৱসৰৰ কথা ঘোষণা কৰা ভাৰতৰ তাৰকা মহিলা খেলুৱৈক সানিয়া মিৰ্জা কোনটো খেলৰ সৈতে জড়িত এ নম্বৰ টেবুল টেনিছ বি বেডমিণ্টন চি টেনিছ ডি ক্ৰিকেট টাইম স্টাৰ্ট উত্তৰটো হৈছে চি টেনিছ ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে কাশ্মীৰৰ প্ৰথম জ্ঞানপীঠ বঁটা বিজয়ী বিখ্যাত কবি অধ্যাপক ৰহমান ৰাহি অলপতে মৃত্যু হৈছে তেওঁ কেতিয়া জ্ঞানপীঠ বঁটা লাভ কৰিছিল 2016 এ বি 2006 এ বি 2007 চি 2008 ডি 2005 উত্তৰটো হৈছে বি 2007 চনত ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে কোনটো ভাৰতীয় চিনেমাই শেহতীয়াকৈ অস্কাৰ 2023 বাবে নিৰ্বাচিত কৰা হৈছে
A number the Kashmir Files, B number Triple R, C number Ganguly by Kathiawadi, D number all of the above. Time start. উত্তৰটো হৈছে ডি অল অফ দ্য এবভ ওপৰৰ গোটেইখিনি 2023 চনৰ অস্কাৰ এৱাৰ্ডৰ বাবে নিৰ্বাচিত কৰা হৈছে। আজিৰ লাষ্ট কুৱেশ্যনটো হৈছে ছোৱালীৰ কোনটো বয়সৰ গোটে ভাৰতৰ অনাহত সিঙে 2023 চনত ব্ৰিটিছত জুনিয়ৰ মুকলি প্ৰতিযোগিতাত স্কোৱাছ খিতাপ দখল কৰে। এ নম্বৰ 11 বছৰৰ ভিতৰত, বি 13, চি 15, ডি 17। টাইম ষ্টাৰ্ট। উত্তৰটো চি 15 বয়সৰ ভিতৰৰ ছোৱালীবোৰে। আপুনি পিডিএফটো যদি টেলিগ্ৰামৰ জৰিয়তে পাব বিচাৰে তেনেহ'লে ভিডিঅ' ডিছক্ৰিপশ্যনত টেলিগ্ৰাম লিংকটো দিয়া আছে আৰু আপুনি এই নম্বৰত হোৱাটছএপ কৰিলে আপোনাক হোৱাটছএপ গ্ৰুপত জইন কৰি দিয়া হ'ব। চ' চেনেলটো ছাবস্ক্ৰাইব কৰক আগলৈ সদায় ডেইলি কাৰেণ্ট এফেয়াৰ জিকে পাবলৈ। ধন্যবাদ।